সিহঁতৰ ঘৰলৈ আহিলোঁ মই অথনি কোৱা নাছিলোঁ বাৰু দাদা কিজনে গাহৰি পূৰা খাই আছে একদম গাহৰি মেইন দেই তো গাইছ আমাৰ খানা চানা বনোৱা ৰেডি হৈ গ'ল বাৰু এতিয়া হ'বগৈ আৰু মাংস এয়া বনাই আছে গুড মৰ্ণিং গাইছ কি খবৰ সকলোৱে আৰু আজি নতুন বছৰ সকলোকে শুভকামনা যাচিছোঁ আৰু নতুন বছৰ দিনটো সকলোৱে মৰম আশীৰ্বাদ কৰিব তাৰে কামনা হৈছে আৰু আজিৰ দিনটো 1 জানুৱাৰী হয় আৰু 2025 চনটো আমি এটা বহুত বেয়া দিন আছিলে 2025 চনটো আমাৰ মৰমৰ জুবিন দাক হেৰুৱালোঁ আৰু 2026 চনটো আমি নতুন পাইছোঁ আকলি ল'ব লাগিব আৰু এতিয়া দেখিছে ৰাতিপুৱা বাজিছে পৰা মই উঠিলোঁ আৰু তাৰপৰা এতিয়া আমি আজি বালি জেগাত যাম আৰু আপোনালোকক দেখাই আছোঁ ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু এতিয়া পূৰা এতিয়া 7:30 হৈছে কিন্তু এতিয়াও মানে পূৰা কুঁৱলী হৈ আছে গাইছ মই এখন ডাৰ্লিংখন স্কুটিখন আৰু এইফালে চাওক আমাৰ ঘৰৰ আগফালে কুঁৱলী এতিয়াও পৰি আছে এতিয়াও পূৰা কুঁৱলী পৰি আছে 7টা বাজিছে তো মই 10টামান বজাত ওলাই যাম আৰু গা চা ধুই লওঁ গা চা ধুই পেলাই আকৌ ষ্টাৰ্ট কৰি আছোঁ ভিডিঅ'টো স্কিপ নকৰি ভিডিঅ'টো চাই যাওক তো গাইছ মোৰ গা চা ধুই হৈ গ'ল বাৰু মই ওলাই ল'লোঁ বাৰু যাবলৈ ওলাই আছোঁ আৰু ক'ত গৈ আছোঁ কি কথা মই সকলোখিনি কৈ থাকিম আৰু মই এতিয়া গৈ আছোঁ মোৰ লগৰ এটা হ'লে তো সেয়াও দেখাই আছোঁ আৰু ভিডিঅ'টো চাই থাকক স্কিপ নকৰি গাইছ মই আছোঁ আজি বেদান্তৰ ঘৰত আৰু এয়া তো খানা খাবলৈ সিহঁতৰ ঘৰলৈ আহিলোঁ মই অথনি কোৱা নাছিলোঁ বাৰু ব্লগটো ইয়াৰ পৰাই ষ্টাৰ্ট কৰিম যিহেতু আৰু সকলোকে ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ইয়াৰ ভিডিঅ'ৰ যোগেদি গতিকে আজি গৈ আছোঁ নৱবৰ্ষ বুলি পিকনিক খাবলৈ গতিকে ব'লক দেখি থাকিব আপোনালোকে কেনেকৈ খাওঁ কি কৰোঁ আমি এয়া আজি লাচিত আছে মই আছোঁ একেলগে এনজয় কৰিম আপোনালোকে তো এয়া শুনিলে নহয় কি ক'লে ই তো আমি গৈ থাকোঁ ভিডিঅ'টো আগলৈ চাই থাকক স্কিপ নকৰি আমি এই জাৰুৱা গছৰ মাজে মাজে ৰাস্তাটি গৈ আছোঁ আৰু বহুত ভাল জেগাডোখৰ তো জাৰুৱা গছ আছে বহুত ভাল লাগিছে জেগাডোখৰ নতুন জেগা নতুন ঠাই আৰু আমি এতিয়া গৈ আছোঁ তাত গৈ খানা চানা বনামগৈ আৰু তো গাইছ আমাৰ এতিয়া খানা বনোৱা নাই বাৰু আমি এইবিলাক কেৰাহী চাহী লৈ আহিছোঁ পানী চানী নিবলৈ আৰু সিহঁতে ইয়াত আহিছে পানী চানী নিবলৈ আহিছে এয়া তাৰপৰা দাদা কিজনে গাহৰি পূৰা খাই আছে একদম গাহৰি মেইন দেই এয়া ক'ৰ পৰা আহিছে আপোনালোক বাঘৰবাৰী আৰু আপুনি একে ন এয়া কি বনাইছে গাহৰি বনাইছে ব্ৰইলাৰ বনাইছে ন ছাগলী মিক্সাৰ আছে ন তাৰপৰা এজনে পাচলি চাচলি কুটি আছে দেখিছে এয়া এই কি আছিলে পিঁয়াজ চিয়াজ এনেকৈ কুটি আছে ফেচটো অকণমান দেখাবানে তোমাৰ এয়া দেখিছে দাদাজনে পূৰা ধুনীয়াকৈ হেৰি চেৰি কৰি আছে তাৰপৰা অকণমান দেৰি পিছত খানা হ'বই হয়নে এতিয়া 1টা বাজিলে কিন্তু আমাৰ খানা হোৱা নাই আমি আৰু কেৰাহী চেৰাহী লৈ আহিছোঁ মানে হেৰি কৰিবলৈ পানী চানী নিবলৈ আগতীয়াকৈ এডভান্স আৰু হেপী নিউ ইয়েৰ দেই দাদা নতুন বছৰ শুভকামনা যাচিলোঁ আৰু যিহেতু মানে কি হয় এতিয়া চিকাৰীঘাটো যাম বাৰু আমি কিন্তু এই জেগাকণত ইমান মানে হাই হুলস্থুল নাই সেইকাৰণে ভাল লাগে সেইটো কাৰণে মানুহে মানে ইয়ালৈ আহিছে কাৰণ কি জেগা নাজানো বাৰু জেগাখনৰ নামটো হা নালগা ন তো ভিডিঅ'টো চাই থাকিব বাৰু আগলৈকে দেখাই আছোঁ আমাৰ খানেকৈ কি ধৰণে কৰি আছোঁ তাৰ দাদাকেইজনৰ হেৰি চালেই বাৰু তো গাইছ আমাৰ খানা চানা বনোৱা ৰেডি হৈ গ'ল বাৰু এতিয়া হ'বগৈ আৰু মাংস এয়া বনাই আছে তাৰপৰা এইফালে কুকাৰত ভাত আছে এয়া তাৰপৰা আমাৰ ইয়াত দিছে ৰিলচ বনাই আছে পূৰা ব্লগ শ্লগ নবনাই আৰু ৰিলচ ষ্টাৰ নহয় জানো হেভি মানুহ তো গাইছ আমি ইয়াত খানা চানা খাই আছে বেদনে দেখিছে তো খানা খোৱা লাগি আছোঁ মই ল'বলৈ নাই হোৱাৰ পিছত খাব লাগে মানে হৈ গ'ল খানা আৰু আমি এতিয়া দুজনে খানা খাম আৰু এতিয়া খানাটো খাই লওঁ তো গাইছ ইয়াত দেখিছে মাংস আছে তাৰপৰা এয়া মই খানাটো খাই লৈছোঁ পূৰা খাই আছোঁ আৰু ৰাতিপুৱা ইমানখিনি হেৰি কৰি পূৰা খানা খাব লাগি আছে আৰু দেই খানাটো খাই লওঁ বাৰু গাইছ আমি যাবলৈ লৈছোঁ এয়া আমাৰ লগত 3জন আহিছিলে দেই আৰু এয়া আমি বস্তু পাতিবোৰ লৈছোঁ আৰু এতিয়া আমি যাম চিকাৰীঘাটত দেখাই আছোঁ আপোনালোকক গৈ থাকক ব'লক তো গাইছ চিকাৰীঘাটৰ পৰা এয়া ফূৰ্তি দেখিছে তো গাইছ চিকাৰীঘাট আহিছিলোঁ এয়া এন্ধাৰ হৈ গ'ল আৰু চিকাৰীঘাট আহিছিলোঁ তাৰপৰা সোমাব নিদিয়েতো যিহেতু আৰু সেইটো কাৰণে ভিডিঅ'টো এণ্ড কৰিম বুলি ভাবিছিলোঁ যিহেতু মানে নতুন বছৰৰ ভিডিঅ'টো কেনেকুৱা পালে জনাব আৰু ছাবস্ক্ৰাইব এটা কৰি দিব চেনেলটো তো অকণমান আগবাঢ়ি যোৱা সহায় হ'ব আপোনালোকৰ আৰু শ্বেয়াৰ কৰিব যিমান পাৰে আৰু মন দি যাব আগলৈ আজিলৈ ইমান